হেল্ল' এভৰিৱান, আজি আমি ওলাইছোঁ শ্ৰীলংকা ফুৰিবলৈ। এয়া আমাৰ গ্ৰুপটো, আমি মেট্ৰ' টিকেট ল'লোঁ। এয়া আমি মেট্ৰ'ত বহিলোহি আৰু আপোনালোকে চাগে মেট্ৰ' টিকেট দেখা নাই, এইকেইটা আমাৰ টিকেট। এয়া আপোনালোকক মেট্ৰ'ৰ পৰা আচলতে বাহিৰৰ ভিউটো দেখাইছোঁ। শ্ৰীলংকাৰ পৰিৱেশটো কিমান ধুনীয়া দেখিছেনে বাৰু? একদম মানে গাঁৱলীয়া পৰিৱেশ এটা আৰু গাঁৱৰ এটা ধুনীয়া পৰিৱেশ হয়। আমি আচলতে খুব এনজয় কৰিলোঁ তাত গৈ পেলাই। পাইন ট্ৰী, গাইজ এখন ভাৰত মহাসাগৰ, আপোনালোকেতো দেখা নাই, মই সেইটো কাৰণে দেখুৱাই দিলোঁ আচলতে। জাষ্ট আমি লেণ্ডিং কৰিছোঁ। এয়া আমি লেণ্ড কৰিছোঁ মানে জাষ্ট ভৰিটো মাটিত দিছোঁ আৰু এয়া দিছোঁ। গাইজ এইটো শ্ৰীলংকাৰ ভিউ হয়, চাব পাৰে আপোনালোকে। এইবিলাক হোমষ্টে সৰু সুৰা, সেইটো ৰাৱণক পৰা নামিছোঁ। নামি পেলাই ইয়াত জাষ্ট আহি আছোঁ, উবেৰ এখন বুক কৰিম আৰু আমাৰ আমি ডেষ্টিনেশ্যনলৈ। একচুৱেলি আমি মানে 5 ষ্টাৰ হোটেল এখন বুক কৰিছোঁ। 1 লাখ মানে তাতে থাকিব লাগিব, মানে সৰু সুৰা জেগাত থাকিব নোৱাৰোঁ ন, অলপ কষ্ট হয়। এইবিলাক ভিউটো চব বিৰাট ধুনীয়া হয়। এইবিলাক মানে তাৰ মেট্ৰ' ষ্টেচন। আমি এয়া উবেৰ বুক কৰিছোঁ, উবেৰত উঠিছোঁ। নহয়, এইবোৰ মানে মোৰ ভিডিঅ' লগত জাষ্ট উবেৰ বুক কৰিছোঁ। এইবোৰ চব ইয়াত উবেৰবিলাক অলপ বেলেগ বেলেগ হয়, মানে অলপ উবেৰবিলাক মানে ইয়াত বেলেগ বেলেগ হয় আৰু। এয়া পাইছোঁহি আমাৰ ডেষ্টিনেশ্যন, 5 ষ্টাৰ হোটেল এখন বুক কৰিছোঁ। তাৰপাছতে আমি শ্ৰীলংকাৰ এইবিলাক প্লেচবিলাক অকণমান ফুৰিম আৰু ফুৰি মেলি পালে আমি ঘূৰিম। বেছি সময় নাথাকোঁ, অলপ সময় থাকিম। এয়া আমাৰ 5 ষ্টাৰ হোটেলখন এফালে যায়। আমাক ইয়াত ৰিচিভ কৰিবলৈ আহিছে মানে। শ্ৰীলংকাৰ পৰা ৰিটাৰ্ণ জাৰ্ণি। মানে শ্ৰীলংকা স্পেচিয়েল মানে এইটো শ্ৰীলংকাতহে পায়, এইটো বেলেগত নাপায়। এইটো শ্ৰীলংকাৰ খাদ্য, এইটো নহয়, এইটো শ্ৰীলংকাৰ টাটো, এইটো শ্ৰীলংকান টাটো। আপোনালোকক ইয়াত শ্ৰীলংকাৰ ব্ৰিজ দেখাইছোঁ। এনেকুৱা ব্ৰিজ আচলতে অসমত পোৱা নাযায়। গাইজ এইবিলাক শ্ৰীলংকাৰ খেতিপথাৰ, আচলতে এনেকুৱা খেতিপথাৰ অসমত বা ভাৰতত পোৱা নাযায় মানে। আমি যে পালোহি, জাষ্ট লেণ্ডিং কৰিছোঁ। এয়া আমি পালোহি শ্ৰীলংকাৰ পৰা, অসমৰ ভূমিত আমি ভৰি দিলোঁহি। অঁ অ'কে অঁ, এয়া আমাৰ অসমৰ ৰাতি ভিউ। অ'কে গাইজ, বাই বাই। আমি আকৌ ক'ৰবাত ফুৰিবলৈ গ'লে আপোনালোককো লৈ যাম। আজিলৈ আহিছোঁ।